এপাহ ঘৰৰ কপৌ ফুল চাওক আৰু ফুলিছিলে কিন্তু এইকেইদিন ইমান বতাহ ধুমুহা আহি আছে তাৰপিছত বৰষুণৰ কাৰণে চব বেয়া হৈ গৈছে এপাহ এতিয়া পাত মাৰিম আৰু এফালে ওলাই যাওঁ আপোনালোকে চাই থাকিলে গম পাব ক'ত যাওঁ আৰু বাকী মোৰ ভণ্টিজনীৰ কাৰণেও মায়ে ছিঙি দি আছে আৰু এপাহ সৰু সৰু হ'ল কেইবা হ'ল নাজানো আৰু এয়া ঠিক আছে তেতিয়াহ'লে ওলাই লগ পাই আছোঁ আমি এতিয়া যাবলৈ ওলাইছোঁ বহুত হাল্লা মাৰি আছে আপোনালোকক দেখুৱাই আছোঁ আমি কোন কোন যাম এতিয়া চাই থাকক ৰেডি মিঠু এইফালে চাই দিয়া এয়া আমি ওলাইছোঁ আৰু আজি বতৰটো একেবাৰে বেয়া সেয়া মই এপিনে ভিডিঅ' আৰম্ভ কৰা নাই হেল্ল' গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল সকলোকে পুনৰবাৰ মোৰ ইউটিউব চেনেলৰ এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ ঘৰত সময় নহ'ল ওলাই আহি একেবাৰে ভিডিঅ'টো এতিয়া ভালকৈ কৈ আছোঁ আৰু এইকেইদিনটো একদম ভিডিঅ'বোৰ ডাইৰেক্ট ষ্টাৰ্ট কৰা গৈছে ক'বলৈ এনেকৈ মিলা নাই তাৰপিছত এতিয়া মানে ৰৈ আছে আমাৰ সেই ঠাইৰ মানুহখিনি আৰু জীৱনগৰ মানুহখিনি আমি এতিয়া যাম তাৰপিছত আহি আছে তাৰপিছত এনেই মানে আমাৰ চববাৰেতো আগতে গোটেই জীৱনগৰতে বিহু মাৰা হয় কিন্তু এবাৰ তেনেকৈ আমাৰ একদম চেঁচা হৈ আছিলে কিন্তু ভিডিঅ'ও কৰা নাছিলোঁ চেঁচা আজি অকণমান ওলাইছোঁ কাৰণে ভাবিলোঁ দেখুৱাওঁ আপোনালোকক চাই থাকক কি ৰৈ থাকে অঁ মানুহবোৰ গাড়ীবোৰ তেনেকৈ ৰখাই থৈছে চাওক এতিয়া আমি ধৰা হেৰি জোৰোণ দিবলৈ যাওঁ কাজিয়া ষ্টাৰ্ট এইকেইজনী আমাৰ নাচনী তাই মেকআপ নকৰা নিচিনা লাগিছে নি সুধিছে আকৌ নাচনী পাৰ্টি আমাৰ তাতে উঠাই ল'লো এইকেইটা এতিয়া আমি যাওঁ আৰু ক'ত যাওঁ চাই থাকক ধুনীয়া বুজাইছিলে চব আহি বহিছোহি আমি
থাকিব নোৱাৰো লীলাও লীলাও বিচাৰি বিচাৰি লীলাও নাচিব লাগিব বুলি তাৰপিছত ইয়াতে আহি তাইকো লগ পালোহি তাইও আমাৰ লগত নাচি দিলে সব মানে একদম অলপ অলপ সময় গোট খাই পানি নাচাৰ কাৰণে কি যে নাচিছো দাদা এইফালে চবেই মিলিজুলি আৰু এনেই নাচা হ'ল আপোনালোকে ভিডিঅ'টো চাই নাহাহিব কাৰণ ইয়াত কোনো প্ৰেক্টিচ কৰা নাই আমাৰ ঠাইৰ মানুহখিনি আহি অকল নাচাহে কওক মানে এনেকুৱা ভাগৰ লাগিলে তাৰপিছত অৱস্থা নাই কিবাকৈ শেষ কৰিছোঁ আৰু সেয়াই বাকি আপোনালোকে নাচটো চাই চবৰে নাহাহিব
আছে ইমানকে নামাতিলে চব ভাগৰ বহি আছে এতিয়া ডিঙি শুকুৱাইছোঁ বোলে দি আহিছোঁ ভুল হৈ গৈছে কথা এইফালে